হেল্ল' ভাইটি ভণ্টিসকল আজি আমি পঢ়িম ইংৰাজী গ্ৰামাৰৰ এটা ইম্পৰ্টেণ্ট টপিক যোনটো এক্সামত তোমালোকৰ আহিয়ে থাকে বছৰিকা পৰীক্ষা আহি আছে তোমালোকে বছৰিকা পৰীক্ষাত ইয়াৰ ওপৰত প্ৰশ্ন নিশ্চয় দেখিবলৈ পাবা ভিডিঅ'টো শেষলৈকে চোৱাৰ পাছত ইয়াৰ ওপৰত আহা সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ একেবাৰে সহজভাৱে কৰিব পাৰিবা মই ডিম্পু হাজৰিকা স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আজি আমি পঢ়িম প্ৰিপজিচনৰ ওপৰত প্ৰিপজিচন যাক আমি অসমীয়াত অব্যয় বুলি কওঁ ডেফিনেশ্যনটো কি যিবোৰ শব্দই নাউন বা প্ৰনাউনৰ আগত বহি সেই নাউন বা প্ৰনাউনৰ লগত বাক্যৰ অন্য শব্দৰ সম্পৰ্ক নিৰ্দেশ কৰে তাকে প্ৰিপজিচন বোলে মানে কি এনেকুৱা কিছুমান শব্দ আছে যোনবোৰে নাউন বা প্ৰনাউনৰ আগত বহে আৰু নাউন বা প্ৰনাউনৰ আগত বহি কি কৰে বাক্যৰ বেলেগ শব্দবোৰৰ লগত এই নাউন বা প্ৰনাউনক লিংক কৰে সম্পৰ্ক নিৰ্দেশ কৰে এনেকুৱা এই শব্দবোৰ কি অন ইন উইথ অভাৰ বহুত আছে প্ৰিপজিচন তোমালোকক এতিয়া ইম্পৰ্টেন্ট নহয় গুটেখিনি তোমালোকৰ ইম্পৰ্টেন্ট প্ৰিপজিচন যোনকিটা আছে আজি আমি চাম বাক্য এটা চাওঁ দা বুক ইজ অন দা টেবল ইয়াত কি কৈছে দাটো হৈছে আৰ্টিকল বুকটো হৈছে এটা নাউন ইজটো হৈছে এটা হেল্পিং ভাৰ্ব বা বি ভাৰ্ব আসলতে ইজটো আমাৰ বি ভাৰ্বত পৰে এম ইজ আৰ ৱাজ ওৱেৰ এই পাঁচটা আমাৰ বি ভাৰ্ব আছিলে কিন্তু এতিয়া যেহেতু আমাৰ ইয়াত মেইন ভাৰ্ব নাই তে ইজটো আমাৰ মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হৈ আছে অনটো আমি গম পাইছো প্ৰিপজিচন দাটো আমি গম পাওঁ আৰ্টিকল আৰু এটো কি টেবলটো এটা নাউন টেবলটো নাউন বুকটো নাউন আমি নাউনৰ বিষয় আগতীয়াকৈ পঢ়িছো ভাৰ্বৰ বিষয় আগতীয়াকৈ পঢ়িছো সেই দুটা ভিডিও তোমালোকে ডেসক্ৰিপচনত লিংক পাই যাবা যদি হে চোৱা নাই চাব পাৰিবা আজি আমি পঢ়িম কিহৰ বিষয় অকল প্ৰিপজিচনৰ বিষয় দাটো হৈছে আৰ্টিকলৰ বিষয় আমি পঢ়া নাই নেক্সট ভিডিওত আমি আৰ্টিকলৰ বিষয় পঢ়িম আৰ্টিকলৰ বিষয় অকমান কৈ দিছো আৰ্টিকল কি আছিলে এ এন আৰু দা এই তিনিটা আৰ্টিকল আছিলে এই তিনিটাৰ বিষয় আমি নেক্সট ভিডিওত ধুনিয়াকৈ ডিটেইলত আলোচনা কৰিম এ কোড ব্যৱহাৰ হয় এন কোড ব্যৱহাৰ হয় আৰু দা কোড ব্যৱহাৰ হয় আজি আমি পঢ়িম এট ইন অন অভাৰ বাই উইথ এই কেইটাৰ প্ৰিপজিচন কোড কেতিয়া কেনেকৈ ব্যৱহাৰ হয় তাৰ বিষয়ে আমি আজি পঢ়িম এক নম্বৰতে আমাৰ আহিলে এট প্ৰিপজিচন কোড ব্যৱহাৰ কৰা হয় নিৰ্দিষ্ট সময় বুজাবলৈ বা দিশ সৰু ঠাই সৰু নগৰ আদি বুজাবলৈ এট ব্যৱহাৰ কৰা হয় উদাহৰণ চোৱা I shall meet you at 6 am I shall meet you at 6 am ইয়াত 6 am টো নিৰ্দিষ্ট এটা সময় 6টা বজাৰ কথা কৈছে ৰাতিপুৱা 6টা বজাত তাৰ আগত গতিকে কি ব্যৱহাৰ হৈছে এট ব্যৱহাৰ হৈছে the show will begin at midnight মাজৰাতি এটো এটা নিৰ্দিষ্ট সময় বুজাইছে তাৰ আগত এট ব্যৱহাৰ হৈছে look at the boy লৰাটোৰ ফালে চোৱা মানে এটো এটা দিশ লৰাটোৰ দিশৰ ফালে চাব দিছে তে এটো কি হ'ব আমাৰ দিশ বুজাই আছে তাৰ আগতো এট ব্যৱহাৰ হ'ব he works at a local school in ডিব্ৰুগড় হি ক'ত কাম কৰে লোকেল স্কুল মানে লোকেল বিদ্যালয় এখনত কাম কৰে তে হে এটো এটা কি হ'ব সৰু ঠাই বুজাই আছে তাৰ আগত কি হ'ব এট he is at home হি ঘৰত আছে তে এটো কি হ'ব হোমটো এটা ঘৰ মানে সৰু ঠাই কথা কোৱা হৈছে তাৰ আগত কি বহিছে এটো কাৰণে এট ব্যৱহাৰ হৈছে নেক্সট ইন কোড ব্যৱহাৰ হয় মাহ বছৰ ঋতু অৱস্থা ডাঙৰ চহৰ ৰাজ্য দেশ আদিৰ ক্ষেত্ৰত কি বহে ইন বহে উদাহৰণ the flowers bloom in January ইয়াত কি হ'ব জানুৱাৰী আগত কি হ'ব ইন মানে এটো কি বুজাইছে মাহ he was born in 1960 এটো কি বুজাইছে সন বা বছৰ হ'ব he lives in Delhi ডাঙৰ চহৰ তাৰ আগত কি ব্যৱহাৰ হৈছে ইন ইন্ডিয়া আমাৰ ৰাজ্য হয়নে তাৰ আগত কি ব্যৱহাৰ হৈছে ইন he is in good health মানে কি তাৰ শৰীৰটো সুস্থ হৈ আছে তে অৱস্থা বুজাইছে কি সুস্থ তে এটো কি হ'ব ইন ব্যৱহাৰ হ'ব ইয়াত তোমালোকৰ পৰীক্ষাত প্ৰশ্নবোৰ কেনেকৈ আহিব এই ইন ইয়াত য'ত আছে তাৰ ঠাইত তোমালোকক কি দি দিব খালি ঠাই দি দিব আৰু ব্ৰেকেটৰ ভিতৰত ধৰি লোৱা তোমাক ইন অন এট এনেকৈ তিনটা মান অপচন দি দিব এই তিনটাৰ ভিতৰত খালি ঠাইটোত কি বহিব তোমালোকৰ লিখিবলগীয়া হ'ব পৰীক্ষাত প্ৰশ্নবোৰ তেনেকুৱাকৈ আহিব এটো মোৰ ইনষ্টাগ্ৰাম একাউণ্ট ফলো কৰি পেলাই মেছেজ এটা দি দিবা তোমালোকক মই PDF টো দি দিম নেক্সট চোৱা অন তাৰিখ বা বাৰৰ আগত কি ব্যৱহাৰ হয় অন ব্যৱহাৰ হয় যেনে the workshop will start on Tuesday workshop কেতিয়াৰ পৰা আৰম্ভ হ'ব Tuesday মানে মঙ্গলবাৰৰ পৰা আৰম্ভ হ'ব তে ইয়াত বাৰ দিয়া আছে তে বাৰৰ আগত কি বহিব Tuesday আগত অন
দ্য স্কুল উইল ৰিমেইন ক্লোজ অন 15th January 15 January এইটো এটা তাৰিখ দিয়া হৈ আছে ইয়াৰ আগত কি বহিব অন চাবা ইয়াত দুটো কনফিউজন হৈ যাব পাৰে কি নিৰ্দিষ্ট তাৰিখ বা বাৰৰ আগত অন হ'ব আৰু যদি নিৰ্দিষ্ট সময় থাকে মানে ইমানটা বজাত বা ইমানটা বজাত নিৰ্দিষ্ট সময় থাকে বা আবেলি ৰাতি এনেকুৱা নিৰ্দিষ্ট সময় থাকে তেতিয়া হলে আকৌ এট ব্যৱহাৰ হ'ব 2 নম্বৰতে চোৱা ওপৰত থকা বুজাবলৈ বা ব্ৰেকেটৰ ভিতৰত আমি কি দিছো লাগি থকাটো কিয় দিছো মই কম এতিয়া ওপৰত থকা বুজাবলৈ অন ব্যৱহাৰ কৰা হয় ইয়াত যে ওপৰত থকা বুজাবলৈ অন ব্যৱহাৰ কৰা হয় সেই ওপৰত থকা বুজাবলৈ আৰু এটা শব্দ ব্যৱহাৰ কৰা অভাৰো ব্যৱহাৰ কৰা হয় কিন্তু অভাৰটো ক'ত ব্যৱহাৰ কৰা হয় য'ত লাগি নাথাকে আৰু অনটো ক'ত ব্যৱহাৰ হয় লাগি থকা ক্ষেত্ৰত ইয়াত বুক ইজ অন দা টেবুল কিতাপখন ক'ত আছে টেবুলৰ ওপৰত আছে মানে কিতাপখন টেবুলৰ লগত লাগি আছে এনেকুৱা ক্ষেত্ৰত কি ব্যৱহাৰ হ'ব অন দা কিজ আৰ অন দা ডেস্ক সেই ডেস্কৰ ওপৰত কি আছে এই চাবিকুচা ডেস্কৰ ওপৰত আছে মানে চাবিকুচা ডেস্কত লাগি আছে তে লাগি থকা বুজাবলৈ কি ব্যৱহাৰ হ'ব ইয়াত অন ব্যৱহাৰ হ'ব নেক্সটটো চোৱা অভাৰ ওপৰত থকা বুজাবলৈ অভাৰ ব্যৱহাৰ কৰা হয় ইয়াতো ওপৰত থকা বুজাবলৈ অভাৰ ব্যৱহাৰ কৰা হৈছে কিন্তু ইয়াত ব্ৰেকেটত কি লিখি দিছো লাগি নথকা মানে ইটো বস্তু হিটো বস্তুৰ লগত স্পৰ্শ হৈ থাকিব নোৱাৰিব যেনে উদাহৰণ কি দা স্কাই ইজ অভাৰ আৱাৰ হেড আমাৰ আকাশখন ক'ত আছে আমাৰ মাথাৰ ওপৰত আছে তে আমাৰ মাথাৰ লগত জানো আকাশখন লগ লাগি আছে বা লাগি আছে জানো লাগি থকা নাই তেনেকুৱা ক্ষেত্ৰত কি হ'ব অভাৰ ব্যৱহাৰ হ'ব দা বল বাউন্সড অভাৰ দা ৱাল বলটো বাউন্স হৈ গৈছে ৱালখনৰ ওপৰেদি তে ওপৰেদি যোৱা মানে লাগি যোৱা নাই ওপৰেদি পাৰ হৈ গৈছে বাউন্স হৈ তে হেতু কি হ'ব এতিয়া অভাৰ ব্যৱহাৰ হ'ব দা ব্ৰিজ গোজ অভাৰ দা ৰিভাৰ ব্ৰিজখন ক'ত গৈছে এই ৰিভাৰখন মানে নদীখনৰ ওপৰেদি ব্ৰিজখন পাৰ হৈ গৈছে তে নদীখনতটো লাগি থকা নাই ব্ৰিজখন দলংখন হয়নে সেই তেনেকুৱা ক্ষেত্ৰত কি হ'ব অভাৰ ব্যৱহাৰ হ'ব নেক্সট চোৱা বাই আৰু উইথ ক'ত ব্যৱহাৰ হ'ব যিকোনো কামৰ ক্ষেত্ৰত ব্যক্তি মানে এজেন্ট অফ ৱৰ্কৰ আগত কি ব্যৱহাৰ হ'ব বাই আৰু বস্তুৰ মানে ইনষ্ট্ৰুমেন্টৰ আগত কি ব্যৱহাৰ হ'ব উইথ যেনে উদাহৰণ কি দা টাইগাৰ ৱাজ কিল্ড বাই দা হান্টাৰ উইথ এ গান দা টাইগাৰ ৱাজ কিল্ড বাই দা হান্টাৰ টাইগাৰ মানে বাঘটো কাৰ দ্বাৰা মাৰা গ'ল হান্টাৰে মাৰিলে মানে চিকাৰীজনে মাৰিলে সেই চিকাৰীজনৰ আগত ব্যক্তিজনৰ আগত কি ব্যৱহাৰ হৈছে বাই আৰু কিহৰ সহায়ত মাৰিলে গান এটা গানৰ সহায়ত মাৰিলে তাৰ আগত কি ব্যৱহাৰ হৈছে উইথ 2 নম্বৰটো দা ৰিপৰ্ট ৱাজ প্ৰিপেয়াৰ্ড বাই এমিলি উইথ এ কম্পিউটাৰ ৰিপৰ্টটো কোনে প্ৰিপেয়াৰ কৰিলে এমিলি এজনী ব্যক্তি হয়নে তে তাৰ আগত কি ব্যৱহাৰ হৈছে বাই আৰু উইথ এ কম্পিউটাৰটো এটা যিহেতু যন্ত্ৰ বা ইনষ্ট্ৰুমেণ্ট হয় তাৰ আগত কি ব্যৱহাৰ হৈছে উইথ দ্য বুক ৱাজ ৰিটেন বাই জে.কে. ৰলিং এতিয়া কিতাপখন কাৰ দ্বাৰা লিখা গৈছে জে.কে. ৰলিঙৰ দ্বাৰা এজন ব্যক্তিৰ আগত কি ব্যৱহাৰ হৈছে বাই নেক্সট চোৱা বাই ব্যৱহাৰ কৰা আৰু এটা নিয়ম আছে যাত্ৰাৰ ক্ষেত্ৰত বা কৰবালৈ যোৱাৰ ক্ষেত্ৰত যেতিয়া আমি বাছ বা কোনো গাড়ীৰে যোৱা বুজাব বিচাৰো তেতিয়া আমি কি ব্যৱহাৰ কৰোঁ বাই ব্যৱহাৰ কৰোঁ যেনে হি অলৱেজ গোজ টু স্কুল বাই বাছ সি স্কুল কিহেদি যায় বাছেৰে সদায় স্কুললৈ যায় মাই ফাদাৰ গোজ টু অফিচ বাই বাছ মোৰ দেউতা অফিচলৈ কিহেৰে যায় বাছেৰে যায় সেই তেনেকুৱা ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম তাৰ আগত বাই ব্যৱহাৰ কৰিম প্ৰিপজিশ্যন বাৰু তোমালোকে বুজি পালা তোমালোকৰ প্ৰিপজিশ্যন ইমানখিনিলৈকে আছিলে আৰু এটা এনেকুৱা ইম্পৰ্টেণ্ট টপিক হৈছে কি আৰ্টিকল কি আছিলে এ এন আৰু দা যাৰ ওপৰত পৰীক্ষাত প্ৰশ্ন তোমালোকৰ আহিয়ে থাকে স্ক্ৰীনত দেখি থকা সোঁফালৰ ভিডিঅ'টো ক্লিক কৰি তোমালোকে আৰ্টিকলৰ বিষয়ে পঢ়িব পাৰিবা আজিলৈ ইমানে ধন্যবাদ